মানাহত কেইটামান দিনৰ ভিতৰত কেইটামান গড়ৰ মৃত্যু হোৱা বাতৰি কাকতৰ মাধ্যমত আহি মানে আমি গম পাইছিলোঁ আৰু ডিপাৰ্টমেণ্টেল ৰিপৰ্টতো ওলাই পৰিছে। ইয়াৰ মাজত 3টা নেচাৰেল ডেথ। যোৱাকালি যিখিনি ঘটনা ঘটিছিলে ইয়াতো মষ্ট প্ৰবাবলি নিজৰ মাজত এটা ইনফাইটিং আছিল, মৰি গৈছে। কাৰণ যিটো গড়ৰ যিটো এটা হৰ্ণ সেইটো যদি পচিং আছিলে এইটো লৈ যাব লাগিছিল, এইটো লৈ যোৱা নাই। নেচাৰেল ডেথ এইটো ৰিপৰ্ট ডিপাৰ্টমেণ্টেল ৰিপৰ্ট হিচাপে আহি আছে আৰু ইয়াৰ ওপৰত নিশ্চয় ডিপাৰ্টমেণ্টেল তদন্ত আকৌ হ'ব। মই ইয়াত আহিছোঁ যে এটা স্পট ভেৰিফিকেশ্যনৰ কাৰণে মই মুখ্যমন্ত্ৰীকো জনাই আহিছোঁ যে মানাহৰ যিটো গৰিমা এইটো বিগত দীঘলীয়া আন্দোলনৰ সময়ত বহুতখিনি নষ্ট হৈ গৈছিল। গড়ৰ সংখ্যা কমি গৈছিলে, বাঘৰ সংখ্যা নাছিল। কিন্তু বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল গভৰ্ণমেণ্টৰ ইনিচিয়েটিভ আৰু নেশ্যনেল পাৰ্কৰ যিটো অথৰিটি তেওঁলোকৰ ইনিচিয়েটিভত আজি গড়ৰ সংখ্যাও বাঢ়িলে আৰু বাঘৰ সংখ্যা যিটো ইণ্টাৰনেশ্যনেল যিটো টাইগাৰ ডে আছিলে সিদিনা ঘোষণা কৰা হ'ল যে 57 টাইগাৰ্ছ আৰু এটা জংঘলত বাঘৰ সংখ্যা বৃদ্ধি পোৱা মানে এই জংঘলৰ অৱস্থা ভাল। এটা পচিং হৈছিল, প্ৰচাৰসকলৰ এগেইনষ্টত একশ্যন হৈছে। এতিয়া মই আহিলোঁ কি যেতিয়াৰ পৰা মই গ্ৰাউণ্ড ৰিপৰ্টটো লৈ যাম আৰু মুখ্যমন্ত্ৰীলৈ ৰিপৰ্টটো দিম। মানাহত যিটো এটা পূৰ্বৰ পৰিৱেশ অতি সোনকালে ঘূৰাই আনিব লাগে আৰু নিৰাপত্তা ব্যৱস্থা ইয়াত কটকটীয়া হ'ব লাগে আৰু যিটো এটা ছ'চিয়েল বা সামাজিক এটা জাগৰণ মানাহক লৈ পেলাই আহিছিল। বহুত NGOয়ে মানাহৰ ৰক্ষণাবেক্ষণৰ কাৰণে কাম কৰিছিলে। ইয়াত ক'তবা সমন্বয়ৰ অভাৱ ঘটিছে, হয়তোবা অথৰিটিৰ লগত ভুল বুজাবুজি কিবা কিবি আমি দেখিছোঁ, কেইটামান আন্দোলনো দেখিলোঁ। কিন্তু এটা নেশ্যনেল পাৰ্ক ৱাইল্ড লাইফ আৰু বনা অঞ্চল এইটো ৰক্ষণাবেক্ষণ দিব লাগিলে এটা কৰ্ডিয়েল ৰিলেশ্যনশ্বিপৰ প্ৰয়োজন হয়। কাজিৰঙাত কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰত্যেক দিনত গড় হত্যাৰ ঘটনা আমি শুনিবলৈ পাইছোঁ আৰু কাজিৰঙাত এতিয়া চিভিল ছ'চাইটিৰ ইনভলভমেণ্টটো বাঢ়ি গ'ল। কাজিৰঙা প্ৰশাসনে চিভিল ছ'চাইটিক বিশ্বাসত লৈ পেলাই কাম কৰিলে। বহুত প্ৰচাৰ মানে চিকাৰীসকলে ছাৰেণ্ডাৰ কৰিলে। এতিয়া কাজিৰঙাত কোনো গড় হত্যা নহয়। সেইকাৰণে মানাহতো এই পৰিৱেশটো অতি সোনকালে আমি ঘূৰাই আনিব লাগে আৰু তাৰ কাৰণে কাউন্সিল চৰকাৰ এটা শ্বৰ্ট টাৰ্ম হ'লেও সি যে অলপমান বিনষ্ট হোৱা পৰিৱেশটো আকৌ মানে ঠিক কৰিবৰ কাৰণে এটা শ্বৰ্ট টাৰ্ম মিছনত কাম কৰিব লাগে। তেওঁলোকে কাম কৰিবলৈ ওলাইছে। কিন্তু ছাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াকৈ চোৰাং চিকাৰীৰ উপদ্ৰৱ বৃদ্ধি হোৱা বুলি বিভিন্ন দল সংগঠনে এতিয়ালৈকে অভিযোগ উত্থাপন কৰিছে। এই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে ছাৰ? চোৰাং চিকাৰী বৃদ্ধি হোৱা ঘটনাটো মই ইয়াত এটা সঁচা বুলিও ক'ব বিচাৰোঁ মই, কাৰণ চোৰাং চিকাৰী শূন্য হৈ গৈছিলে। ইয়াত শূন্যৰ পৰা এটা দুটা বাঢ়ি গৈছে। পশ্চিমফালে বিজনীৰ পৰা এফালে পাণবাৰী এৰিয়া আৰু পূবফালৰ পৰা কেইটামান ইনফিল্ট্ৰেশ্যনৰ ৰিপৰ্ট আহিছে চোৰাং চিকাৰীসকলৰ। কিন্তু যিটো ফ্ৰিঞ্চ এৰিয়া মানাহৰ ছাৰাউণ্ডিং যিবিলাক গাঁও আছে তাৰ পৰা কোনো প্ৰচাৰ নাই আৰু তেওঁলোকে গড় হত্যাত কোনো কাৰণে জড়িত নহয়। এতিয়া তেওঁলোকক যদি আকৌ আমি জাগ্ৰত কৰিব পাৰে, তাত সৰু সুৰা সমস্যা আছে। বৃহৎ সংখ্যক চোৰাং চিকাৰী ছাৰেণ্ডাৰ কৰি পেলাই মানাহ প্ৰটেকশ্যনৰ কাৰণে তেওঁলোকে কাম কৰিছিলে আৰু চৰকাৰৰ তৰফৰ পৰা কিছুমান প্ৰতিশ্ৰুতি আছিল মানাহৰ ৰক্ষণাবেক্ষণৰ কাৰণে তেওঁলোকক নিযুক্তি দিয়াৰ কথা। নিযুক্তিৰ প্ৰক্ৰিয়াটো চলি আছে। সেইকাৰণে মই ভাবোঁ যে এতিয়া নতুন জাগৰণ আনিব লাগে। সংবাদ মাধ্যমলৈও মোৰ এটা আহ্বান যে মানাহৰ গৰিমা তাৰ ইমেজটো আমি বাহিৰা জগতত
আমি ঠিক অক্ষুণ্ণভাৱে বা ভালভাৱে আমি প্ৰতিস্থাপন কৰাৰ চেষ্টা কৰিব লাগে, কাৰণ সংবাদ মাধ্যমৰ সহায় অবিহনে টুৰিজিম ছেক্টৰটো গ্ৰ' হ'ব নোৱাৰে। আজি মানাহত ইণ্টাৰনেশ্যনেল টুৰিষ্ট আহিছে, গোটেই ভাৰতত টুৰিষ্ট আহিছে, আৰু বাঘৰ সংখ্যা বৃদ্ধি পোৱা, গড়ৰ সংখ্যা বৃদ্ধি পোৱা, এই কথাবিলাক শুনি পেলাই টুৰিজিম আহি গৈছে, ইকনমি গ্ৰ' হৈছে, ইয়াৰ আনএমপ্লয়ড ইউথছবিলাকে কাম পাই আছে। তেনে ক্ষেত্ৰত মই আহ্বান কৰিম যে কৰ্ডিনেটেড মেনাৰত কাম কৰোঁ, আৰু প্ৰশাসনিক দিশত কিছুমান যদি লিখোনা আছে তাৰ কাৰণে ডিপাৰ্টমেণ্ট আছে। মই অলৰেডি ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ লগতো কথা পাতিছোঁ। কি ব্যৱস্থা ল'ব লাগে আপুনি 2-এদিনত লৈ লওক। তেওঁ যথেষ্ট চিৰিয়াছ, 2-এদিনত হয়তোবা তেওঁ আকৌ মিটিং মাতিব। আৰু কাউন্সিল প্ৰশাসনৰ লগতো মই কথা পাতিছোঁ, যোৱাকালিও পাতিছোঁ। আপোনালোকে মানাহ নেশ্যনেল পাৰ্কৰ ইণ্টাৰনেল যিটো এডমিনিষ্ট্ৰেশ্যন কাউন্সিলৰ হাত নাই, তথাপিও ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ লগে লগে ছ'চিয়েল এৱাৰনেছটো অনাৰ ক্ষেত্ৰত কাউন্সিলৰ পৰা বহুতখিনি ইনিচিয়েটিভ ল'ব পাৰে। তো এইটোৱেই মোৰ ৰিকুৱেষ্ট হ'ব যে সৰু সুৰা ইছ্যু থাকি যায়, ডাঙৰ এটা মিছন। নেক্সট কাজিৰঙা মানাহ, আজি গড় আৰু বাঘ চাবৰ কাৰণে টুৰিষ্ট যে আহে, মানাহটো ছেকেণ্ড পজিশ্যনত আছে। তাক ৰক্ষা কৰা চবৰে দায়িত্ব, সংবাদ মাধ্যমৰো দায়িত্ব। সংবাদ মাধ্যমে মানাহৰ যিটো এটা ভাৱমূৰ্তি, এইটো যাতে খুব ভালভাৱে পজিটিভভাৱে প্ৰতিষ্ঠা কৰিব পাৰে, তাৰ কাৰণে যাতে কাম কৰি যায়। আপোনালোকে তেওঁলোকক নিযুক্তি দিয়াৰ কথা, নিযুক্তিৰ প্ৰক্ৰিয়াটো চলি আছে। তো এইকাৰণে মই ভাবোঁ যে এতিয়া নতুন জাগৰণ আনিব লাগে। সংবাদ মাধ্যমলৈও মোৰ এটা আহ্বান যে মানাহৰ গৰিমা, তাৰ ইমেজটো আমি বাহিৰা জগতত আমি ঠিক অক্ষুণ্ণভাৱে বা ভালভাৱে আমি প্ৰতিস্থাপন কৰাৰ চেষ্টা কৰিব লাগে, কাৰণ সংবাদ মাধ্যমৰ সহায় অবিহনে টুৰিজিম ছেক্টৰটো গ্ৰ' হ'ব নোৱাৰে। আজি মানাহত ইণ্টাৰনেশ্যনেল টুৰিষ্ট আহিছে, গোটেই ভাৰতত টুৰিষ্ট আহিছে, আৰু বাঘৰ সংখ্যা বৃদ্ধি পোৱা, গড়ৰ সংখ্যা বৃদ্ধি পোৱা, এই কথাবিলাক শুনি পেলাই টুৰিজিম আহি গৈছে, ইকনমি গ্ৰ' হৈছে, ইয়াৰ আনএমপ্লয়ড ইউথছবিলাকে কাম পাই আছে। তেনে ক্ষেত্ৰত মই আহ্বান কৰিম যে কৰ্ডিনেটেড মেনাৰত কাম কৰোঁ, আৰু প্ৰশাসনিক দিশত কিছুমান যদি লিখোনা আছে তাৰ কাৰণে ডিপাৰ্টমেণ্ট আছে। মই অলৰেডি ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ লগতো কথা পাতিছোঁ। কি ব্যৱস্থা ল'ব লাগে আপুনি 2-এদিনত লৈ লওক। তেওঁ যথেষ্ট চিৰিয়াছ, 2-এদিনত হয়তোবা তেওঁ আকৌ মিটিং মাতিব। আৰু কাউন্সিল প্ৰশাসনৰ লগতো মই কথা পাতিছোঁ, যোৱাকালিও পাতিছোঁ। আপোনালোকে মানাহ নেশ্যনেল পাৰ্কৰ ইণ্টাৰনেল যিটো এডমিনিষ্ট্ৰেশ্যন কাউন্সিলৰ হাত নাই, তথাপিও ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ লগে লগে ছ'চিয়েল এৱাৰনেছটো অনাৰ ক্ষেত্ৰত কাউন্সিলৰ পৰা বহুতখিনি ইনিচিয়েটিভ ল'ব পাৰে। তো এইটোৱেই মোৰ ৰিকুৱেষ্ট হ'ব যে সৰু সুৰা ইছ্যু থাকি যায়, ডাঙৰ এটা মিছন। নেক্সট কাজিৰঙা মানাহ, আজি গড় আৰু বাঘ চাবৰ কাৰণে টুৰিষ্ট যে আহে, মানাহটো ছেকেণ্ড পজিশ্যনত আছে। তাক ৰক্ষা কৰা চবৰে দায়িত্ব, সংবাদ মাধ্যমৰো দায়িত্ব। সংবাদ মাধ্যমে মানাহৰ যিটো এটা ভাৱমূৰ্তি, এইটো যাতে খুব ভালভাৱে পজিটিভভাৱে প্ৰতিষ্ঠা কৰিব পাৰে, তাৰ কাৰণে যাতে কাম কৰি যায়। আপোনালোকে কাম কৰি আছে, আৰু সমাজকো মই এইটোৰ কাৰণে আহ্বান জনাইছোঁ। কেইদিনমান পূৰ্বে ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক ডক্টৰ বৈভৱ মাথুৰক বন বিভাগৰ ফালৰ পৰা ইয়াৰ পৰা বদলীকৰণ কৰা হৈছিল, কিন্তু আকৌ তেওঁক ইয়াতে বাহাল ৰাখিল। মই যিহেতু এই বিভাগৰ মন্ত্ৰী নহয়, বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আছে, আৰু মই তেখেতৰ লগত যোৱাকালিও আলোচনা কৰিছোঁ। তেখেতে ডিপাৰ্টমেণ্টেলে যিখিনি এটা বিহিত ব্যৱস্থা ল'ব লাগে অতি সোনকালে খোলাচা কৰিব। একদিনৰ ভিতৰত যে আপোনাৰ ষ্টে হৈ গ'ল, সেইটো মই ক'ব নাযাওঁ, কি টেকনিকেল অসুবিধা আছিলে, আৰু ডাইৰেক্টৰটো কোনোবা সলনি হ'ব, কোনোবা আহি যাব, আৰু যোনে আহিব সি যাতে ভালকৈ কাম কৰে সেইটো নিশ্চিত কৰিব লাগিব। সেইকাৰণে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই মোক কথা দিছে যে যিখিনি প্ৰক্ৰিয়া
আৰম্ভ কৰা হৈছে এইটো 2 এদিনতে শেষ হৈ যাব। সাধাৰণতে এনেহেন পৰিস্থিতি আহিছে যিটো আমাৰ ঘৰ এটা হত্যা কৰাৰ পাছত কোনেও খবৰ নাপায়, সংবাদ মাধ্যমে সেইটো প্ৰচাৰ কৰাৰ পিছতহে মানে মানুহে গম পায়। ডিপাৰ্টমেণ্টে গম পায় আৰু এটা কথা যে নেচাৰেল ডেথটো থাকে, কাজিৰঙাটো মৰে, কিন্তু চোৰাং চিকাৰীয়ে হত্যা কৰিলে এটা তাৰ কাৰণে একশ্যনো হৈছে। তো আমি কোঅৰ্ডিনেটেড মেনাৰত কাম কৰিলে আপোনালোকেও লাগি যাওক। ইয়াৰ মাজত আৰু এটা কথা আহি পৰে যে চিৰাঙত 3জনকৈ চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হৈছিল, তাৰে এজন 25টাকৈ হাতী হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে, কি কৰিব? হাতী ক'ত হত্যা কৰিলে মই ক'ব নোৱাৰোঁ, কিমান বছৰৰ পৰা হত্যা কৰিছে, কাৰণ বহুত পুৰণা চিকাৰী হ'ব লাগিব এইটো হ'লে। ৰিচেণ্টলি আমি এনেকুৱা হাতী হত্যা কৰাৰ ঘটনা শুনা নাই, কিন্তু কেইটামান হৈছে আৰু 25টা কথা নিজে মুখে স্বীকাৰ ই বহুত পুৰণা হ'ব পাৰে, বহুত পুৰণা খিলাৰী হ'ব। বিভাগৰ ফালৰ পৰা এইটো কোৱা হৈছিল, মানে সংবাদ মেল যোগে সেইদিনাখন মানে কৈছিল, যিদিনাখন চোৰাং চিকাৰী ধৰিছিল। লগতে ছাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ আমি কালি যিটো আমি গড়ৰ নিউজ কৰিলোঁ, সেইটো 4-5 দিন আগতেই মানে মৰিছে, কিন্তু বিভাগীয় কৰ্তৃপক্ষই সেইটো কিয় গম পোৱা নাছিলে? আপুনি কি ক'ব বিচাৰে এইটো? 4-5 দিন আগত মৰা বুলি কোনে তেওঁ কালি আমাক কৈছে, তেওঁ কালি সংবাদ মাধ্যমৰ জৰিয়তে কৈছে ক্ষেত্ৰ সঞ্চালক ছাৰে যে এইটো 4-5 দিন আগৰে হ'ব, কিন্তু 4-5 দিন আগৰে হয় মানাহত এটা গড় মৰি যায়। চাওক মানে এতিয়া কথা যে এটা 4-5 দিন আগত গড় হত্যা হৈছে, ইনফাইটিঙৰ কাৰণে মৰি গৈছে, ক'ৰবাত নটিছত অহা নাই। এটা কথা ই অলপমান বাৰিষাৰ দিনত এইখিনি সমস্যা নোহোৱা নহয়, আৰু ইয়াৰ ওপৰত নিশ্চয় তদন্ত হৈছে, তদন্ত হ'ব আৰু ডিপাৰ্টমেণ্টেই তাৰ কাৰণে বিহিত ব্যৱস্থা ল'ব। মই মানে আজি মুখ্যমন্ত্ৰীৰ লগত কথাটো জনাই পেলাই আহিছোঁ, আৰু তাত সামগ্ৰিকভাৱে ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু নিৰাপত্তাৰ দিশত কি প্ৰয়োজন সেইটো চাবৰ কাৰণে আহিছোঁ, সেইটো মই জনাইছোঁ। দল সংগঠনে ধাৰাবাহিক প্ৰতিবাদ কৰি আছে। এটা কথা উল্লেখ কৰি আছে যে ক্ষেত্ৰ অঞ্চলক নতুনকৈ যোগদান কৰাৰ পিছতে এই ধৰণৰ ঘটনা সংঘটিত হৈ আছে, বৃদ্ধি হৈছে মানে। কইনচিডেঞ্চ হ'ব পাৰে, তেনেকুৱা ঘটনা কোনোবা আৰু এটা কথা আগতো হৈছিলে। হৈ আছে যে ক্ষেত্ৰ অঞ্চলকৰ মানে কমিউনিকেশ্যনটো পাব্লিকৰ লগত নাই। এইটোৱে আমি আলোচনা কৰিছোঁ, এটা পাব্লিক কোঅৰ্ডিনেশ্যন, পাব্লিকৰ ছাপৰ্ট বা পাব্লিক ইনভলভমেণ্টটো বঢ়াবৰ কাৰণে কাম কৰিব লাগে। যি হৈ গৈছে হৈ গৈছে, কিন্তু তাৰ কাৰণে সেইটো বুলি নহয়, ডিপাৰ্টমেণ্টেল বা এডমিনিষ্ট্ৰেটিভ পইণ্ট অফ ভিউ যিটো এটা ব্যৱস্থা ল'ব লাগে, ফৰেষ্ট ডিপাৰ্টমেণ্টে ইতিমধ্যে আৰম্ভ কৰিছে। 1-2 দিনৰ ভিতৰতে তেওঁলোকৰ সিদ্ধান্তবিলাক ওলাই যাব। আমি নিউজ প্ৰচাৰ কৰিছোঁ, কিন্তু আমাকো অলপ দোষাৰোপ কৰিব বিচাৰিছে এই ক্ষেত্ৰত। ঠিকে আছে, সমাজৰ কাৰণে কাম কৰিলে, সমাজৰ কাৰণে কাম কৰিলে এনেকৈ দোষ এইবিলাক অলপ পাব লাগে। সংবাদ মাধ্যমে এইটো মানে মনত ল'ব নালাগে। কাহিতামাত মানে 2টা কৰি গড়ৰ কংকাল উদ্ধাৰ হৈছিল, কিন্তু 20-25 দিন আগতো হোৱাৰ পিছতো গাত দিয়াৰ চেষ্টা কৰিছিল। আমি মানে আমাৰ প্ৰচেষ্টা গোটেই বস্তুৰ তদন্তত ওলাই যাব। খালী পদসমূহ কেতিয়ালৈকে পূৰণ হ'ব? 70% খালী পদ হৈ আছে মানে। এই তাকে মই ৰিভিউ কৰিব আহিছোঁ, আৰু তেওঁলোকেতো ষ্টেটাছটো মোক জনাই আছে, আৰু অতি সোনকালে মই মুখ্যমন্ত্ৰীৰ ওচৰত উপস্থাপন কৰিম। আৰু ছাৰ বেকি নৈৰে, নাৰায়ণগুৰি বেকি নৈৰে মানে অবৈধভাৱে মানে কাঠৰ কুন্দা সৰবৰাহ হয়, এইটো কি বন বিভাগে কোনো গম নাপায় নেকি? আমি কিছুদিন মানে আমি 2-3 দিন পূৰ্বে আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। এই গোটেই বস্তু মানে এতিয়া মই ডিপাৰ্টমেণ্টেল মিনিষ্টাৰ নোহোৱাৰ কাৰণে ডিটেইলছত কথা পাতি মুস্কিল, কিন্তু গম নোপোৱাৰ কথা নহয়। মই যিখিনি ইনফৰ্মেশ্যনটো মই পাই আছোঁ, গোটেই বস্তু মুখ্যমন্ত্ৰীৰ ওচৰত নটিছত। गोजोनथाव खौरां, बाजाज बाइक सालायनो मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां। दावहारु अट' एजेन्सिया बाजाज बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो होगासिनो दं इन्डिपेन्डेन्ट डेनि थाखाय ल' डाउन पेमेन्ट आरो इजि एक्सचेन्ज अफार। 1 आगस्तनिफ्राय 15 आगस्तसिम होगासिनो दं क'क्राझार दावहारु अट' एजेन्सिया आरो क'क्राझार जिल्लानि सिङाव थानाय काराइगाव, दतमा आरो बडगावआवबो 3 आगस्टआव फेस्टिभ आउटलेट गोदानै बेखेवनो थांगासिनो दावहारु अट' एजेन्सि। बे गोदानै बेखेवनाय ब्रान्च श'रुमआवबो ल' डाउन पेमेन्ट आरो इजि एक्सचेन्ज अफार लानो हागोन। बाइक सालायनायाव हमनो थाखाय हेलमेट बेसेन लायालासे बाइगिरिया मोननो हागोन आरो सीट कभार्स। बेनि अनगायैबो जाय फाइनान्स लागोन बिथाङा खम डाउन पेमेन्ट होनानै लानो हागोन। बायग्रा ग्राहक सुबुंफ्रा दावहारु अट' एजेन्सियाव बाजाज बाइकखौ बायनो सानोब्ला नैबे मबाइल नम्बर 8822018193 आरो 600003991187 आव थोंजों फोनांजाब खालामनो हागोन।